নমস্কাৰ সকলোকে মই তুলিকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল, আমাৰো ভালেই বৰ্তমান। আৰু এতিয়া বাজিল 11টা আৰু এতিয়াৰ পৰা মই ব্লগটো আৰম্ভ কৰি দিলোঁ। আৰু ৰাতিপুৱা খোৱা হ'ল, ৰাতিপুৱা খালোঁ আৰু আমাৰ বাবুক চাব ৰ'ব কি কৰিছে। এয়া এই আইনাত এয়া আগনো থৈ দিয়া। আৰু এতিয়া মই অলপ কাপোৰো ধুলোঁ, কাপোৰখিনি ওপৰত মেলি আহোঁ। তাৰ আগতে ভাবিলোঁ যে মই ব্লগটো আৰম্ভ কৰি দিওঁ। এনেও মোৰ দেৰি হৈছে, 11টা বাজিলে। তো চাই থাকিব মোৰ ব্লগটো শেষলৈকে আৰু ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব। তেনেহ'লে এতিয়া মই কাপোৰখিনি মেলি আহোঁ আৰু অলপ পিছত আৰু লগ পাইছোঁ। চাই থাকিব শেষত ৰ'দত বহি। এয়া জলফাই টেঙা এনেকৈ ৰ'দত টেঙা খোৱা মজাই বেলেগ। আৰু আপোনালোকে কোনে এনেকৈ টেঙা খাই ভাল পায় বাৰু ক'বচোন। আৰু বাবুলৈ আনিছোঁ এইটো কমলা, বাবুক জলফাই নিদিওঁ, এইটো খাব। এয়া আমাৰ বাবুৱে কোনো চাই দি আছোঁ এইফালে। দেউতা চোৱাচোন তুমি এইফালে চাই দিয়া একবাৰ, হাই কৰি দিয়া, হাই কৰি দিয়া। আমাৰ বাবুই খাব কমলা টেঙা। টেঙা খাই আহিলোঁ, আহি ভাত বনাব ধৰিলোঁ। আৰু ভাত হোৱা নাই, বনাই আছোঁ। আৰু এতিয়া আমি খাওঁ দুপৰীয়া চাহকাপ। আৰু মিষ্টাৰো আহি পালে, মিষ্টাৰে লৈ আহিলে চিংৰা। আৰু এতিয়া দুপৰীয়া চাহকাপ খাই লওঁ। এইফালে মিষ্টাৰ হাই কৈ দিয়া, চাহকাপ খাই লওঁ, তাৰপিছত আৰু দেখাই আছোঁ আপোনালোকক। এয়া গা ধুৱাই দিলোঁ, কিন্তু কাপোৰ নিপিন্ধে, কিবাকৈ গেঞ্জিটো আৰু পেণ্টটো পিন্ধাই দিলোঁ। আৰু এতিয়া স্পৰ্টিংটো নিপিন্ধে, কাষতে পেলাই থৈছে, নিপিন্ধে। স্পৰ্টিংটো পিন্ধা কোনো, স্পৰ্টিংটো পিন্ধা। আৰু আপোনালোকক এটা বস্তু দেখা, এই ফটোখন দেখিছেনে? গুৱাহাটী যে গৈছিলোঁ, তাত যাই মন্দিৰত যাওঁতে উঠা আছিল, এনেকৈ বনাই আনিলোঁ ফটোখন। কেনেকুৱা লাগিছে ক'বচোন। এইখন এনেকৈ তাত থৈছোঁ। আৰু এখন আমাৰ বিয়াৰ ফটো, সেইখন এইখন আমাৰ বিয়াৰ ফটো হয়, এইখন বনাই আনিছোঁ। এই দুখন ফটো বনাই আনিছোঁ গুৱাহাটীত। আৰু মোৰ ভাত হ'ল, এতিয়া ভাত খাওঁ। আৰু মিষ্টাৰো আছে, কামৰ পৰা আহি যোৱা নাই। আৰু এয়া বাবু খেলি আছে, বিচনা অৱস্থা নাই, দেখিছেনে? বিচনা অৱস্থা নাই একদম। তাকো ভাত খুৱাওঁ, আমিও ভাত খাওঁ, তাৰপিছত আৰু লগ পাই আছোঁ। দুপৰীয়া ভাত পানী খাই বাবুক খুৱাই থলোঁ। আৰু আমি ভাত খাব দেৰি হৈছে, বাবুক খুৱাই থলোঁ। আজি সি ৰাতিপুৱা খোৱা নাছিল, সেইটো কাৰণে এতিয়া শুলে, এতিয়া খুৱাই দিলোঁ। তাৰ লগত বাপেকো শুইছে। আৰু মোৰ কামখিনি কৰিলোঁ মই। বাচন ধোৱা আছিল, আৰু বাচন ধোৱা কাম আছিল। আৰু এতিয়া মোৰ কাপোৰ ওপৰত আছে, মেলি খাই শুকালে নাই চাওঁ। আৰু কাপোৰখিনি আনিব যাওঁ। এতিয়া সন্ধিয়া 5 বাজিল আৰু মই চাকি জ্বলালোঁ গধূলি। আৰু বাবু উঠিল, আৰু বাবু পাপাকে লৈ আছে। আৰু বাবুৰ লগ আহিছে কাষৰে। সি মানে টোপনিৰ পৰা উঠিছে, সেইকাৰণে খেলিব খোজা নাই। সি খেলি আছে। আৰু এইবিলাক কাপোৰবিলাক গোটেই বেয়া হৈ আছে, ভাল কৰিব লাগিব। আৰু মই এতিয়া চাহ বনাওঁ, গধূলি চাহ। আৰু এয়া মোৰ বাবুৰ কাৰণে মেগী বনাই আছোঁ। গধূলি তাক মই কিবা এটা দিওঁ, মেগী নহয় ওটছ, এনেকৈ কিবা এটা বনাই দিওঁ। আৰু আজি ভাবিলোঁ মেগীকে বনাই দিওঁ, সেইটো কাৰণে মই মেগীকে বনাইছোঁ।
এতিয়া 8টাই বাজিল আৰু মই ভাত বনাব আহিলোঁ আৰু আজি মই বনাব খুজিছোঁ বুটৰ ঘুগুনি। এইখিনি মই বুট আছে, ইয়াত আলু আছে 2টা আৰু ওলকবি আছে 2টা। এনেকৈ মই ঘুগুনি বনাম আৰু এইখিনি প্ৰথমতে সিজাই লওঁ মই সিজাই লওঁ। তাৰপিছত দেখাই আছোঁ আপোনালোকক কেনেকৈ বনাওঁ, মোৰ ৰেচিপিটো দিম জানে সকলোৱে, তথাপিও আৰু মই কেনেকৈ বনাওঁ ৰেচিপিটো দিম, আপোনালোকে চাই থাকিব। মই এতিয়া সিজিব দিম, 3টা বা 4টা চিটি মৰাৰ পিছত নমাই দিম, তাৰপিছত বনাম। দেখো আজি ঘুগুনিটো ৰুটিৰ লগত খালে বেছি ভাল লাগে, কিন্তু ৰুটি নাখাওঁ, আজি ভাতেই খাম কাৰণ বাবু ৰুটি ইমান নাখায়তো, তাৰ কাৰণে ভাত বনাবই লাগিব। সেইকাৰণে ৰুটি নবনাওঁ, ভাতে বনাওঁ। মোৰ বুটখিনি আৰু আলুখিনি সিজিলে আৰু মই বনাবৰ কাৰণে ইয়াত লৈছোঁ বিলাহী 2টা, তাৰপিছত কেঁচা ধনিয়া লাষ্টত দিম আৰু এইফালে জিৰা, গোটা জিৰা আৰু লং, ইলাচি, ডালচেনি, এয়া পিঁয়াজ লৈছোঁ 1টা ডাঙৰ আৰু এইফালে লৈছোঁ মই 3টা শুকান জলকীয়া আৰু এইফালে লৈছোঁ মই থেতেলি লোৱা আদা নহৰু। এইখিনি দি বনাম আৰু মই দেখাই আছোঁ আপোনালোকক কেনেকৈ বনাওঁ। বুটৰ ঘুগুনি বনাবৰ কাৰণে মই গেছটো অন কৰি কেৰাহীটো গৰম হ'ব দি তাত মই মিঠাতেল দিছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ পিছত মই তাত দিছোঁ গোটা জিৰা, লং, ইলাচি, ডালচেনি, পিঁয়াজ আৰু শুকান জলকীয়া দি ভালদৰে ৰঙচুৱাকৈ ভাজি লৈছোঁ। তাৰপিছত দিছোঁ মই পিচি থোৱা আদা নহৰুখিনি দি ভালদৰে লৰাই লৈছোঁ। তাৰপিছত দিছোঁ বিলাহীখিনি ভালদৰে ভাজি তাত দিছোঁ মই সোৱাদ অনুযায়ী হালধি দি মই সেইখিনি ভালদৰে লৰাই লৈছোঁ। ভালদৰে ভাজি লৈছোঁ, মই বিলাহীখিনি সিজি যোৱালৈকে ভাজিছোঁ। ভালদৰে ভাজি হোৱাৰ পিছত মই তাত দিছোঁ সিজাই লোৱা আলু আৰু বুটখিনি মই তাত দি দিছোঁ। তাৰপিছত মই আলু কেইপিচ ভালদৰে ভাঙি দিছোঁ, ভালদৰে লৰাই আলু কেইপিচ ভাঙি দিছোঁ আৰু মই নিমখ যেতিয়া মই বুট আৰু আলু সিজাইছোঁ তেতিয়াই মই সোৱাদ অনুযায়ী নিমখ তাত দি দিছোঁ আৰু ঢাকনিখন লগাই দিলোঁ। ঢাকনিখন গুচাই হোৱাৰ পিছত মই এবাৰ আৰু ভালদৰে লৰাই দিছোঁ। ভালদৰে লৰাই আলুখিনি অলপ আৰু ভাঙি দিছোঁ আৰু ঢাকনিখন লগাই অলপ দেৰিকৈ ঢাকনিখন গুচাই তাৰপিছত মই তাত কাটি থোৱা ধনিয়াখিনি দি গেছটো অফ কৰি দিলোঁ। এয়া মোৰ বুটৰ ঘুগুনিখন কেনেকুৱা দেখিছে। মোৰ ভাত হ'ল আৰু ভাত হোৱাৰ পিছত মই গেছটো চফা কৰিলোঁ আৰু মই ভাত হোৱাৰ পিছত লগালগ মই গেছটো চফা কৰিব লাগিব, নহ'লে মোৰ ভাল নালাগে। আৰু গেছটো চাফা কৰি ল'লোঁ আৰু ঠাণ্ডা যিহেতুকে ভাতটো ঠাণ্ডা হৈ গ'লে ভাল নালাগে, গৰমে গৰমে খালে ভাল লাগে, সেইটো কাৰণত। এতিয়া 9:30 হ'ল আৰু আমি এতিয়া ৰাতিৰ ভাতটো খাওঁ, ভাত বাঢ়িলোৱে আৰু মই বাবুৰ কাৰণে ভাত খুৱাই দৌৰি আছিলোঁ, নাখায় ভাত, সানি লৈ আছিলোঁ আৰু ভাতটো আজি সোনকালে হ'ল আৰু ঠাণ্ডা হৈ যায়, যিহেতুকে ঠাণ্ডাৰ দিন, সেইটো কাৰণে ভাতটো আমি খাই লওঁ। আৰু আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, ইমানতে সামৰিলোঁ আৰু নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ বাই বাই।